বান্ধৱীসকল কি খবৰ আপোনালোকৰ ভালনে আশা কৰোঁ সকলোৰে ভাল মোৰটো ভালে আপোনালোকক পুনৰ স্বাগতম কৰিছোঁ মোৰ এনে এটি নতুন ভিডিঅ'লৈ ভিডিঅ'টি শেষলৈকে চাই থাকিব বুলি আশা কৰিছোঁ যদি ভিডিঅ'টি চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ব'লক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ তো এইফালে আমাৰ ঘৰত আজি বনোৱা হৈছে দালিৰ পৰঠা তো কেনেকেনো বনায় সেইটো আপোনালোকে চাই লওক ভিডিঅ'টোৰ জৰিয়তে আৰু যদি আপোনালোকৰো খাবৰ মন যায় এনেদৰে বনাই কেনে খাব বহুত ভাল লাগে খাই কেনে মই আজি সৈতে খালোঁ কেইদিনমান ভালেই লাগিছে আৰু এইফালে বয় বনাই আছে মানে বয় এনেকৈ বেলি বেলি দি আছে আৰু মই ভাজি আছোঁ এনেকৈ কৰিলে মানে সোনকালে হয় আৰু কাৰণ ঘৰৰ ইমান কেইজন মানুহ ৰাতিপুৱা খাই কেনে চবেই অফিচ যাব লাগে তো আমি মিলিজুলি এনেকৈ কামখিনি জল্দি কৰিলোঁ এইফালে আমাৰ ব্ৰেকফাষ্ট ৰেডি এতিয়া সকলোৱে খাই আছে তো ময়ো খাই লওঁ এতিয়া বোলে মায়ে যাব দিদাৰ ঘৰত মানে দিদাক আনিবৰ কাৰণে বেলতলা যাব মা গ'ল এতিয়া বেলতলাত আৰু মোক নিনিলে মোৰ আৰু এৰি কেনে মা আৰু প্লেট গুচি গ'ল আহিব মা আজি গৈছে আজি আহিব আইতাক আনিবৰ কাৰণে গৈছে মানে মাৰ মাকক আনিবৰ কাৰণে গৈছে তো মাক কৈছিলোঁ মা আমিও যাম কিন্তু মায়ে কৈছে ন মায়ে নিনিলে মানে এখেতো নাই মাও গৈছে মানে কেনেকুৱা লাগি আছে কি ক'ম আৰু ভালো লগা নাই আৰু বটলটো বোলে মোৰো মানে মুখখনত কি হৈছে নাজানো আৰু বতৰটো ইমান ডাৱৰীয়া কৰিছে বৰষুণ আহিব চাগে এইকেইদিন সদায় বৰষুণ আহি আছে আৰু বৰিঙো লাগি আছে মোৰ বহুত বেছি এখেতক ফোন কৰিছিলোঁ এখেত ট্ৰেইনত আছে অহাকালি পাবগৈ বেয়াও লাগি আছে মোৰ যে বহুত বৰিং হৈ আছে মানে ক'ত যাম কি কৰিম অকল এতিয়া আৰু মই ভাত খালোঁ মাছ আৰু ভাত কিনো দেখাম নিজে বৰিং ফিল কৰি আছোঁ মা অহাৰ পিছতহে ভাল লাগিব আৰু মা নাথাকিলেও ভাল নালাগে শাহু মা হয় যিমান যি হ'লেও ঘৰত মাটো মায়ে আৰু ন শাহু মা কি মা কি একেই আৰু আমাৰ শাহু মাতে এনেও বহুত ভাল হয় বহুত মৰমীয়াল কি ক'ম আৰু একদম মাৰ দৰে আৰু মায়ে নাথাকাৰ কাৰণেও ঘৰখন মানে কেনেকুৱা লাগি আছে এখেত নাই মা নাই আৰু মই আৰু ৰিঅ' তিনিওজন বৰিং হৈ গৈছোঁ এতিয়া ভাত পানী খাই অলপমান শুবৰ কাৰণে গ'ল আৰু মই এনেকুৱা লেকচাৰ মাৰি আছোঁ অকলে মানে আপোনালোকৰ লগত কিনো কৰিম নহ'লে ন আৰু স্নিগ্ধা কি খবৰ তোমাৰ টিকলি তাই মোক কৈছে অ' বা কি ক'ম তোমাক আই লাভ ইউ বোলে তাই মানে ইমান ফূৰ্তি হৈ গৈছে তাইক মই মানে শিখা বুলি কোৱাই তাই মানে বহুত ফূৰ্তি হৈ গৈছে তাৰপিছত মই কৈছোঁ নাই মইতো তোমাক টিকলি নাম দিছোঁ শিখা বুলি মই কিয় মাতিম তাই কৈছে ঠিক আছে তুমি মোক টিকলি বুলি মাতিবা তাই বুলি মোক ৰিলছ বাইদেউ বুলি মাতিব মানে মই যে ৰিলছ কৰোঁ এইটো কাৰণে বোলে মই ৰিলছ বাইদেউ আৰু তাই টিকলি তাইও নাম দিব বেলেগ নাপালে আৰু ৰিলছ বাইদেউ ঠিক আছে মাতিবা মোক ৰিলছ বাইদেউ বুলি মোৰ ভালেই লাগে কিন্তু ইনষ্টাগ্ৰামত বেছি মোক ফ'ল'ই নকৰে আপোনালোকে ফ'ল' কৰিব মোৰ কবিতা 3563 তো ফ'ল' কৰিব আৰু মই আপোনালোকক বেক দি দিম আজিকালি কি হৈছে মই ইনষ্টাগ্ৰামত বেছি মানে যাবই পৰা নাই অলপমান মোবাইলটোও হেং মাৰি থাকে ইউটিউবটোৱে কিবাকৈ চলাওঁ আৰু ইনষ্টাগ্ৰামত বহুত হেভি হয় আজিকালি এপটো এইটো কাৰণে চলাব অলপমান প্ৰব্লেম হৈ আছে মোৰ এখেতৰ মোবাইলত ভিডিঅ' কৰোঁ লওঁ তাৰপিছত দিওঁ বহুত হেং মানে অনেই কৰিব নোৱাৰোঁ এইটো কাৰণে ইনষ্টাগ্ৰামটো ইমান নচলোৱাই হৈছোঁ মই বহুত প্ৰব্লেম কৰে যে আৰু এতিয়া মই অকলে বহি আছোঁ কি বকিম আৰু কওকচোন তো এতিয়া অলপমান মই শুই লওঁ ইভিনিং লগ পাই এইফালে মাহঁত আহি কেনে পালে সেইটো চাওঁ বেলতলাৰ পৰা মানে আইতাৰ ঘৰৰ পৰা কি আনিছে আমাৰ কাৰণে এইফালে আনিছে নৰসিংহৰ পাত তাৰপিছত আনিছে আম মানে নিজৰ ঘৰত গছ আছে আম আনিছে মধুৰি আম আনিছে তাৰপিছত আৰু নাৰিকলৰ এটা লাডু আনিছিলে আৰু নেমু টেঙা মানে ঘৰত যি আছিল আৰু দি পঠাইছে ঘৰৰ গছ হয় তো মই কৈ আছোঁ অসমীয়াত নামবোৰ মানে কি কয় আমাৰ এখেত মানে বেংগলী ন এইটো কাৰণে চবটো বেলেগ নামবোৰ থাকে সেইটোৱে কৈ আছিলোঁ কৈ থাকোঁতে চবৰ মুখত কি হাঁহি চোৱাচোন মানে কি ক'বা আৰু মই মধুৰি কৈছোঁ আৰু বেংগলীত কয় পিয়াৰা মানে এইটোৱে আৰু আমাৰ ভাষাত এটা কয় মাহঁতৰ ভাষাত এটা কয় এইটো কাৰণে চবৰ মুখত হাঁহি চাওক এইটোক
এইটাকে মধুরিকে ওইটা হাসে খালি হ্যাঁ খালি হাসে দিদাও তো এত হাসছে না দিদা দাদা এইরকম তো হাসতে পারে দেখো এটা ভিডিওর মধ্যে দিয়ে দিব কিতা কমেন্ট আই দেখো আরে খাইতাম না আমি ভাতর লগে ওইটাই তো খাইব না ভাতর লগে এটা কি হল লাডু এইফালে আহি গ'ল পিজ্জা তো এতিয়া আমি খাই লওঁ পিজ্জাখিনি আৰু দিনটোতো বৰিংকৈ পাৰ হ'ল তো ইভিনিং টাইমটো অলপমান ভাল লাগিলে আৰু তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ